वेलकाम बैक टू माय यूट्यूब चैनल हाफिजुर कम्पिउटार। आज मैं आपनालोকক जनाम जे भारत सरकारों पर नतुनक एटा वेबसाइट मुकली करा होइसे और সেই वेबसाइटर जरिए भारतर प्रत्येक जनसाधारणके एकखनक सार्टिफिकेट प्रदान करी आछे। तो भारतर प्रत्येकजन व्यक्तिके সেই सार्टिफिकेटखन बनाब लागे। एतिया आपनालोকৰ मनत प्रश्न आहिब पारे जे आपनालोके सार्टिफिकेटखन किय बनाब बा किहर कारणे बनाब बा सार्टिफिकेटखन बनाले आपनार की सुविधा हब। तो भिडिओটো स्किप नकरि आपनालोके चाइ थाকক। मैं आपनालोকক गोटेই কথাবোৰ কৈ আছোঁ যে আপোনালোকক কিয় সাৰ্টিফিকেটখন বনাব লাগে বা কিহৰ কাৰণে বনাব লাগে বা আপোনালোকে সাৰ্টিফিকেটখন বনালে আপোনালোকে কি সুবিধা লাভ কৰিব। তো আপোনালোকে সাৰ্টিফিকেটখন আপোনাৰ নিজৰ মোবাইলৰ পৰা বনাব পাৰিব। কেনেকৈ বনাব মই আপোনালোকক লাইভ দেখুৱাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে চাই থাকক আৰু মোৰ চেনেলত নতুন হ'লে আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু মোক সাপোৰ্ট কৰক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোৰ ভিডিঅ'ৰ ডিসক্ৰিপশনত লিংক দি ৰাখিছোঁ। আপুনি তাত ক্লিক কৰিলে এই পেজখনত আহি পৰিব। আপোনালোকৰ মোবাইলৰ পৰাই আহি পৰিব। আপোনালোকে এই ক্লিক কৰাৰ পিছত সে ইয়ৰ টু লাইফ নো টু ড্ৰাগছ এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। আপোনালোকে তলত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ নামটো লিখিব। তাৰপিছত আপুনি মেল নে ফিমেল সেইটো সিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো লিখিব লাগিব। তাৰপিছত আপোনালোকৰ পিন কোডটো লিখিব লাগিব। তাৰপিছত আপোনালোকৰ ষ্টেটটো লিখিব লাগিব। লিখাৰ পিছত আপোনালোকৰ ইয়াত ইমেইলটো লিখিব লাগিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো দিয়াৰ পিছত এনেকুৱাকৈ আহিব। এনেকুৱাকৈ অহাৰ পিছত আপোনালোকৰ লেংগুৱেজটো সিলেক্ট কৰিব লাগিব। আপোনালোকে লেংগুৱেজটো সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইখন পঢ়িব পাৰে। আপোনালোকে গোটেই এইখন পঢ়িব পাৰে। আপোনালোকে সাৰ্টিফিকেটখন কিহৰ কাৰণে দিয়া হৈছে ইয়াত আপোনালোকৰ লিখা আছে। তাৰপিছত ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। যোৱাৰ পিছত OTP যোৱাৰ পিছত আপোনালোকে OTPটো ভেৰিফাই কৰিব লাগিব। আপোনালোকে OTPটো ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ সাৰ্টিফিকেটটো আহি যাব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে অলৰেডি সাৰ্টিফিকেটখন আহি গ'ল। এনেকুৱাকৈ আপোনাৰ সাৰ্টিফিকেটখন আহি যাব। যোৱাৰ পিছত আপোনালোকে সাৰ্টিফিকেটখন মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব বা ফেচবুকত ডাউনলোড কৰি শ্বেয়াৰ কৰিব পাৰিব বা আপোনালোকে এনে ডাউনলোড কৰি ৰাখিব পাৰিব। তো সব বন্ধুসকল আপোনালোকে এতিয়া বুজিব পাৰিছে যে আপুনি এজন ভাৰতৰ সচেতন নাগৰিক। বৰ্তমান যি যুৱ সমাজে হেৰাস কৰি আছে, বেছিসকল যুৱকে নিচাত আটক হৈ পৰে, যেনেকুৱা ড্ৰাগছ, তাৰপিছত ডেণ্ডেড আৰু বেলেগ কিবা কিবি নিচাত আটক হৈ পৰে। তো আপুনি সেই নিচাজাতীয় বস্তুৰ বিপক্ষে যে কাম কৰি আছে তাৰে সাৰ্টিফিকেটখন এইখন দিয়া হৈছে। তো আপুনি সেইভাবে এই সাৰ্টিফিকেটখন লাভ কৰিলে। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে সেই সাৰ্টিফিকেটখন কিহৰ বা এই সাৰ্টিফিকেটখনৰ কাম কি। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ। আজিৰ ভিডিঅ' ইমানতে শেষ হ'ল।